চোৰে কৰিলে চোৰ আৰু শেষত চৰি লিখি উভতালে চুৰি সামগ্ৰী। ক'ত ঘটিল এই ঘটনা? ক'ভিডৰ দ্বিতীয় পৰ্যায় লোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ মাজতেই ঘটিল এক আমোদজনক ঘটনা। হাৰিয়ানাৰ জিন্দ চহৰৰ এখন হস্পিটেলত সংঘটিত হয় এই ৰহস্যজনক ঘটনাটো। বুধবাৰে মাজনিশা এটা চোৰে বেলেগ বস্তু বুলি সৰকাইছিল এটা বৃহৎ বেগ আৰু তাৰ পিছতেই ওলাল বেগটোৰ ভিতৰত 1710টা ক'ভিডৰ ভেকচিন। তাৰ পিছতেই বৃহস্পতিবাৰে চোৰটোৱে এখন ক্ষমাপত্ৰসহ মূল্যৱান প্ৰতিষেধকখিনি ঘূৰাই দিয়ে। জানিব পৰা গৈছে ক্ষমাপত্ৰখনত চোৰটোৱে লিখি থৈ গৈছিল, "চৰি, মই এইখিনি কৰোণা ভেকচিন বুলি জনাই নাছিলোঁ।" এইদৰে লিখি ভেকচিনখিনি ঘূৰাই দিয়ে চোৰটোৱে। নিউজ ডেস্ক ৰিপৰ্ট, মিৰ'ৰ 7।